স্কুলখন ভাল কৰাৰ কাৰণে উন্নত কৰাৰ কাৰণে বহুত ভাবোঁ, বহুত চেষ্টা কৰোঁ। মই নিজে ক্লাছ কৰোঁ, ল'ৰা ছোৱালীকো মানুহে গমেই পায় সকলোৱে, যেনেকৈ নহওক ক্লাছ পাতি কৰি ল'ৰা ছোৱালীক ভাল কৰাৰ কাৰণে চেষ্টা কৰোঁ। কিন্তু ভাল কৰিব লাগিলে এখন বিদ্যালয় অকল ক্লাছখিনি কৰি থাকিলে নহ'ব, ইয়াৰ গোটেইখিনি আনুষংগিক গোটেইখিনি কথাই ভাবিব লাগিব। এতিয়া যদি ল'ৰা ছোৱালী পানী খোৱা টিউবৱেলখিনিও লৈ যায়, মটৰ লৈ যায়, এতিয়া মটৰ নাই বুলি ক'লে 2টা মটৰ আছে, মাত্ৰ 4টা মটৰ 2টা আছে, আৰু টিউবৱেলো মাত্ৰ 3টা টিউবৱেল আছে। আগৰ টিউবৱেল বহুতটা লৈ গ'ল, আৰু এতিয়া ফেনত ধৰিছে। এতিয়া ফেন নাথাকিলেতো ৰুমত ক্লাছ কৰাৰো অসুবিধা। তথাপি মই এই যে ফেন 8খন ফেন গ'ল, এতিয়া আজি ভাবিছোঁ মানুহ আনিছোঁ, আনি ফেনবিলাক খুলি আছে, খুলি মই ফেনবিলাক আজি হেৰি কৰিম, মানে উলিয়াই থৈ দিম। আৰু এতিয়া বেটাৰীকেইটা নহ'লে ল'ৰা ছোৱালীক ক্লাছ কৰাৰ অসুবিধা, স্মাৰ্ট ক্লাছত বেটাৰী লাগে, বেটাৰী নহ'লেতো আমি ক্লাছ কৰিব নোৱাৰোঁ। আগতে কেইবাবাৰো চুৰ হৈছে, আগতে আমাৰ নিচে, আগতে একবাৰ বেটাৰী নিছে, আৰু বেটাৰী নিয়াৰ পিছত আমি ওপৰত জনালোঁ, কোম্পেনীত জনাওঁতে কোম্পেনীৰ পৰা একবাৰ পালোঁ আমি সেই বেটাৰীখিনি। কিন্তু এইবাৰ যে জনাম, এইবাৰ যে পাম ক'ব নোৱাৰোঁ তেওঁলোকে কি কৰে। এতিয়া আৰক্ষী যদি অলপ স্কুলখনৰ প্ৰতি সদয় হৈ অলপ আমাক ডিউটিখিনিত সহায় কৰে আমাৰ বিদ্যালয়খনক, তেতিয়া নিশ্চয় বিদ্যালয়খনৰ ইমান ল'ৰা ছোৱালীৰ বিদ্যালয়, গতিকে 500ৰ ওপৰত আছে। ৰিজাল্ট পাতি এইবাৰ মেডিকেলতো ছিট পাইছে আমাৰ ষ্টুডেণ্টে। এনেকুৱা এখন বিদ্যালয় নষ্ট হৈ যোৱাটো বৰ দুখৰ বিষয়, সেইটোৱে কথা। ইয়াৰ আগতে এবাৰ এটা চোৰক ধৰি দিছিলোঁ আমি পুলিচক, সেইটো মানে ড্ৰাগছ চাগছ খোৱা যেনে লাগিছে। আৰু একবাৰ ইয়াৰ পৰা তলা ভাঙি থাকোঁতে, দিনতে তলা ভাঙি থাকোঁতে আমি গম পালোঁ, আমাৰ মানে এই কাম কৰা মানুহ এজনে বাহিৰত আছিল, আমি জনাইছোঁ, তাক লৈ গৈছিলোঁ, পুলিচত দিছিলোঁ। আজিৰ পৰা মোটামুটি 1-1.5 বছৰ আগৰ কথা সেইটো। কিন্তু এতিয়া ধৰিব পৰা নাই, ৰাতি আহে, ওচৰত গাঁৱৰ মানুহখিনিও দূৰত, আমাৰ ওচৰত মানুহ কম, আৰক্ষীক কম যে তেওঁলোকে অন্ততঃ ডেইলি ৰাতি এবাৰ আহি আমাৰ বিদ্যালয়খনত এবাৰ আহি অন্ততঃ হেৰি কৰক, অলপ চাওক। আৰু তেওঁলোকে আহিলে নিশ্চয় ভয় খাব, ভয় খালে নিশ্চয় উপদ্ৰৱটোও কম হ'ব, বিদ্যালয়খনৰ ৰক্ষা পাব। এতিয়া উপায় নোহোৱা হৈছে।